পৰা 35% লৈ নামিলে একদম ভয় কৰিবলগীয়া কথা বাচ্চা নোপোৱাৰ কাৰণে ভয় আমাৰ এইটো এনজয়মেণ্ট কথা নহয় এতিয়া কি হ'ব according to law of natural justice 51% minimum নহলে 6 schedule হ'ব নোৱাৰে এটা ঠাই 6 schedule থাকিব নোৱাৰে 51% schedule tribe মানুহ থাকিবই লাগিব এটা ঠাই সেই কাৰণে মিছিং সকলক মই কৈছিলো আপোনালোকে অকলে মিছিং সকলে অটোনমাস কাউন্সিল আন্ডাৰ 6 schedule বিচাৰিবলৈ অসম্ভৱ কথা এতিয়া কাৰণ মাজতে বেলেগ বেলেগ মানুহ বহুত থাকে তেতিয়াহলে কি কৰিব লাগিব আপোনালোকে মই প্ৰেক্টিক্যাল কথা কৈছো কোনোবা এগ্ৰি নকৰিব মই জানিছো তথাপি বেয়া পালেও পাব লাগিব উপায়টো নাই হসা কথা কলেতো বহুত মানুহ বেয়া পায় লাহে লাহে কিন্তু আপুনি ঠিকে কৈছিলে দেই বুলি ক'ব সেইটো তেনেকা হয় সেই কাৰণে অকলে মিছিং সকলে এতিয়া নোৱাৰে আৰু 6 schedule to tribal area বুলিহে কৈছে মিছিং এৰিয়া বুলি নকয় সেই কাৰণে মিছিং জিমোসায়া তাৰ লালুং আছে অলপমান আপোনালোকৰ লালুং মানুহ আছে বড়ো তাৰ যিমান বড়ো আছে সব একগোট হৈ পেলাই আপোনালোকে অটোনমাস কাউন্সিল আন্ডাৰ 6 schedule বিচাৰিব লাগিব তেতিয়া গভৰ্ণমেণ্টে ভাঙিব নোৱাৰিব গভৰ্ণমেণ্ট সেইটো জানে সেইকাৰণে আমি গভৰ্ণমেণ্ট এগেইনষ্টত আকৌ ক'বলগীয়া হয় আপোনালোকক কিবা কৰি পেলাই জিমোসায়া আৰু মিছিঙৰ মাজত কাজিয়া লগালেই এবাৰ মই শুনিলো পিছত অলৰেডিও কৰে আমাৰ 2002 চনৰ পৰা 2002 চনৰ পৰা আমাৰ কাৰ্বি আংলং ডিমা হাছাও তাত কাৰ্বি কুকি নাগা কাৰ্বি ডিমাছা নাগা খাচী কাৰ্বি গাৰো কাৰ্বি সব কাজিয়া হৈ গ'ল অলৰেডি কোনে কৰিছে কোনে কৰাইছে এইবোৰ আমি সদায় কৈ থাকো অপেনলি আমি কওঁ এইটো গভৰ্ণমেণ্ট এজেন্সিয়ে কৰে এইটো আৰু RSS সকলে কৰে আৰু বংগ সেনা সকলে কৰে সিদ্ধা কৈছো যদি নকওঁ তেতিয়াহলে আমাৰ গাঁৱৰ মানুহ একো গম নাপায় আমি যদি সিদ্ধা কথা নকওঁ আমি যদি ফেয়াৰলেছলি যদি নকওঁ তেনে আমাৰ গাঁৱৰ মানুহ একদম বুজিব নোৱাৰে মোৰ এৰিয়াত থকা মানুহবিলাকো বোধহয় বহুতে নুবুজে হোৱাট ইজ বংগ সেনা নহয় জানো বংগ সেনা জানা মানুহ কিমান আছে এইটো বৰ কম নহয় জানো বংগ সেনা নাজানে আমাৰ নিজৰ শত্ৰুক যদি চিনি নাপায় আপুনি কেনেকে ফাইট কৰিব যুদ্ধ কৰিবলৈ যাওঁ আমি কিন্তু মোৰ শত্ৰু চিনি নাপাওঁ কাম হ'ব নেকি এনেকুৱা সেইটো নহয় সেইকাৰণে আমি সেইটো জানিব লাগিব পপুলেশ্যন বঢ়াব লাগিব এতিয়া এটাত নম্বৰ 2 কাৰেক্টাৰ বিল্ডিং এইটো এটা ক'ব লাগিব আমি শুনো জানো বহুতে মিছিং সকলে one of the best brains নহয় জানো was on the best brains এইটো বুলি কৈছে আটাইতকৈ ইন্টেলিজেন্ট আমাৰ ট্ৰাইবছ সকলৰ মাজত ইয়া নৰ্থ ইষ্ট বুলি কৈছে আৰু মিছা কথাও বেছিকে কয় হয় নে নহয় হয় এইটো আৰু সেকেন্ড আমাৰ কাৰ্বি মানুহ মিছা কথা কোৱাটো নম্বৰ 1 এইটো আমাৰ কিন্তু দেখিছে যে আমি ইন্টেলিজেন্ট হৈছে কাৰ্বি সকলৰ কম নহয় ইন্টেলিজেন্সটো মিছা কথা কোৱাটো কিন্তু আমাৰ দিশ নাই লাজ নাই যিবিলাকে অকৰা বুলি কয় তেওঁলোকৰ নিজৰ দেশ আছে তাৰ মানে তেওঁলোকে অকৰা নহয় আচলতে তেওঁলোকে সঁচা কথাই কৈ আছে সেইকাৰণে তেওঁলোকৰ দেশ আছে মিছিং এতিয়া নিজৰ টেৰিটৰি কৰিবলৈ জাগাও নাই কি ইন্টেলিজেন্স কি লাভ আছে সেইকাৰণে সেইটো আকৌ বুজাব লাগিব গ্ৰীক সকলে কয় সেইকাৰণে
গ্ৰীকসকলে কয় যে হোৱাট ইজ উইজডম বুলি কয় মই পেপাৰত এবাৰ লিখিছিলোঁ হোৱাট ইজ দ্য ডিফাৰেঞ্চ বিটুইন ইণ্টেলিজেঞ্চ এণ্ড উইজডম বুলি হয় আমাৰ মানুহ বৰ ইণ্টেলিজেণ্ট হৈছে কিন্তু উইজডম নাই আমাৰ মানুহ বৰ চোকা হৈছে কিন্তু জ্ঞান নাই জ্ঞান বুলি কৈছে জ্ঞান নাই আমাৰ কাৰ্বিও একেই কথা সেইকাৰণে মই গানতো ময়ো আগত গান গাই থাকোঁ টিভি আৰু ৰেডিঅ'ত মই কৈছিলোঁ যে আমাৰ কাৰ্বি মানুহ লগ পালে একদম ভালকৈ কথা পাতিব দেই সেইটো আমাৰ প্ৰভাৱহে হৈছে এইটো ভালকৈ কথা পাতিব কি কয় এতিয়া ছেপাৰেশ্যন হোৱাৰ লগে লগে এইফালে সেইফালে যাব সেইফালে যাব তেতিয়া ইমান তাক গালি পাৰিব আৰু তেতিয়া আমাৰ কাৰ্বি মানুহ আৰু সেইটো ৰংখাং মানুহ বুলি কৈছে ৰংখাং কাৰ্বিও ৰংখাং এৰিয়া মোৰ এৰিয়া আৰু ময়ো ৰংখাঙৰ মানুহ সেইবিলাক জানিহে আমি কৈছোঁ যে আমাৰ কেৰেক্টাৰ বিল্ডিং লাগিব এতিয়া ট্ৰাইব অল ট্ৰাইবছ পিপল character building must be done first if you want to have autonomous state character building and character building you will reform starts from the mind বুলি কৈছে আপোনালোকৰ অন্তৰৰ পৰা চিত্ৰৰ পৰা অন্তৰৰ পৰা character building আৰম্ভ কৰিব লাগিব যদি character building নকৰে আপোনালোকে নোৱাৰে এইটো একেবাৰে নোৱাৰিব একো কৰিব নোৱাৰিব কেৰেক্টাৰ বিল্ডিং এতিয়া কেৰেক্টাৰ বিল্ডিং কৰিবলৈ তেতিয়াহ'লে সদায় আমি সঁচা কথা কৈ থাকিব লাগিব আমাৰ টকা নাই এইমাত্ৰ আমি কৈছোঁ যে টকা নাই টকা হ'লেহে আমি কাম কৰিব পাৰিম বুলি আমি কওঁ পলিটিক্সটো টকা লাগিব টকা নহ'লে ইলেকশ্যনো খেলিব নোৱাৰোঁ ইলেকশ্যন কৰিব নোৱাৰোঁ আমি খেলা বুলি নকওঁ কাৰ্বি আংলঙত ইলেকশ্যন আমি নেখেলোঁ আমি ইলেকশ্যন কৰোঁ কি খেলা এইটো খেলা বস্তু নহয় ইলেকশ্যনটো ইলেকশ্যন খেলা বুলি লগে লগে কোৱাৰ লগে লগে আমাৰ মনটো কিবা হৈ যায় ৰাইজৰ মন খেলিছে কিবা এটা ইম্পৰ্টেণ্ট নহয় বুলি ভাবে কিন্তু ইলেকশ্যনৰ ওপৰতে গোটেইখিনি নিৰ্ভৰ আমাৰ মই 90% 80% কাৰ্বি আমাৰ APHRC লগতে আছে এতিয়া কিন্তু ইলেকশ্যন কৰিবলৈ আমাৰ টকা একেবাৰে নাই যদি মই ইলেকশ্যন টকা ওপৰতে যদি মই নিৰ্ভৰ কৰোঁ তেতিয়াহ'লে সব ইলেকশ্যন যদি টকাৰ ওপৰত নিৰ্ভৰ কৰে আমিও সেইটো বুলি কওঁ তেতিয়াহ'লে সদায় বিজেপি আৰু কংগ্ৰেছে জিকিব তেওঁলোকৰ টকা বহুত আছে হয়নে নহয় নেশ্যনেল পাৰ্টিয়ে জিকিব সদায় উপায় নাই তেতিয়াহ'লে মিচিংসকলে আৰু আমি গোটেইখিনি ট্ৰাইবছসকলে আমি টকা নোহোৱাকৈ কেনেকৈ ইলেকশ্যন কৰিব পাৰিম সেইটোহে এটা নম্বৰ 2 ষ্টেপ ল'ব লাগিব দেই নম্বৰ 1 টো পপুলেশ্যন কৰা কাৰণ এইটোতো এতিয়া আজি আৰম্ভ কৰিলেতো কাইলৈতো লগে লগেতো জন্ম নহ'ব নহয় 9 মাহৰ পাছতহে জন্ম হ'ব হয়নে নহয় সেইকাৰণে ফাৰ্ষ্ট এইটো কৰিব লাগিব নেক্সটটো কেৰেক্টাৰ বিল্ডিং টকা নোহোৱাকৈ কেনেকৈ আমি পলিটিক্স কৰিব পাৰিম এইটোহে কৰিব লাগিব আৰু আমি ৰাইজক পলিটিক্স বুলি শব্দ আৰু ইলেকশ্যন বুলি শব্দ এই দুটা ভালকৈ বুজাব লাগে মানুহবিলাক কৈ থাকে মই পলিটিক্সত নহয় পলিটিক্স আমি ভাল নাপাওঁ কৈ থাকে আমাৰ বদমাছ অকৰা বুলি ক'ব লাগিব আমাৰ কাৰ্বি আংলঙত গাঁওবুঢ়াসকলে আমি গাঁওবুঢ়াটো পলিটিক্স নহয় আমি পলিটিক্সত জইন নকৰোঁ ইমান অকৰা কথা কিয় অকৰা বুলি কৈছোঁ কাৰণ গাঁওবুঢ়া হিমছেল্ফ ইজ দ্য মেইন পলিটিক্স মানুহ আৰু সেইটো পলিটিক্সত জইন নকৰে বুলি কয় কি কথা হে গাঁওবুঢ়া মানে গাঁও বনোৱাটো এটা পলিটিক্স হয়নে নহয় গ্ৰাছ ৰুট লেভেল পলিটিক্স গাঁও বনোৱাটো গাঁও যদি ভালকৈ বনাব পাৰে তেতিয়াহ'লে টেৰিটৰি ভালকৈ বনাব পাৰিব টেৰিটৰি ভালকৈ বনাব পাৰিলেতো এটা দেশ বনাব পাৰিব গাঁৱৰ পৰাহে আৰম্ভ
আৰু সেইটো পলিটিক্স নহয় নে নিজকে ইট ইজ সেলফ ডিসেপশন saying the village headman is not in politics is self deception this is নিজকে ফাঁকি দিয়া the character building কৰিবলৈ তেতিয়াহলে মিচিং সকলে ৰাভা সকলে লালুং সকলে আৰু আমাৰ সব ট্ৰাইব সকলে কি কৰিব লাগিব আমি গাঁৱে গাঁৱে যাব লাগে গাঁৱে গাঁৱে এই নিচিনা কাম নাই দেই এক বছৰ পাছত এবাৰ কৰিব পাৰে বাৰু এনেকা ডাঙৰ এটা কিন্তু কৰিব লাগে কালি পৰহি পৰা আপোনালোকে ৰোড মেপটো বনাব কোনটো গাঁও ক'ত ক'ত কি আছে এইটো গাঁৱৰ পৰা আৰম্ভ কৰিম কৈ দিব ৰাইজক আমি কৈ দিওঁ দেই মুৰ্গী কাটিব নালাগে ছাগলী কাটিব নালাগে গাহৰি কাটিব নালাগে দেই আগৰ পৰা আমি কৈ দিওঁ দেই আমি খাবলৈ নাহোঁ আমি মাত্ৰ কথা পাতিবলৈহে যাম এইটো বুলি আৰু কেতিয়াবা আপোনালোক খুব ডিসএপয়েন্টেড হ'ব আমি আৰম্ভ কৰিছিলোঁ কেতিয়াবা 3 জন গোট খায় 3 জন বহিবলৈ জাগা নাই এবাৰ আমি 3 জন বহিবলৈ গৈছিলোঁ এতে কাঠৰ চকী বাহু নাই এইটো ভাঙি গ'ল নেগা বহিছে গছৰ তলত 3 জন আমি 2 জন গলো মোৰ ফালৰ পৰা মই নিজে গাড়ী চলাইছিলোঁ আৰু ৰাইজ আহিছে 1 জন কিন্তু আমি we do not feel disappointed yeah we are starting so let us do go on এতিয়া কি APHLC বুলি কয় মানুহ ইমানকে গুড খায় সবে মোৰ ডিপাৰ্ট আমাৰ পাৰ্টি অফিস বেৰাৰ হ'ব খুজে এতিয়া কাজিয়া এতিয়া এটো কেনেকে টকাৰে কৰা নাই দেই আমি টকাৰে কৰা নাই আমি কৈছো কাৰ ট্ৰাইব সকলৰ মাজত ইলেকশ্যন বুলি ক'লে গাহৰি মাংস 2 পিস খাব পাৰিব লাগিব মদ অলপমান খাব লাগিব আপং নাই অলপমান খাব পাৰিব লাগিব আৰু 100-200 টকা খুজিব পাৰিব লাগিব এইটোহে ইলেকশ্যন না এইটোহে ইলেকশ্যন সেই জ্ঞানটো এই জ্ঞান বুলি এই অজ্ঞানটো আঁতৰাব লাগে একদম মানে কাটি পেলাব লাগে এই জ্ঞান এই ভাৱটো কাটি পেলাব লাগে এইটো আপোনালোকে কৰিব লাগিব এইটো নম্বৰ 2 দেই ক্যাৰেক্টাৰ বিল্ডিং হোৱাট ইজ ইলেকশ্যন ইলেকশ্যন কিতাপটো লৈ যাওঁ আমি কিতাপটো ক'ৰ পৰা এই পাণবজাৰৰ পৰা কিনো the laws of election বুলি আছে তাতে লিখা আছে কি কি what is law of election আমি কিতাপ লৈ পেলাই যোৱাকালি আমি মুনা আনিছিলোঁ নহয় জানো সব কিতাপ এইবোৰ লাগিলে সব দেখুৱাই দিম আৰু আমি যদি কিতাপ নেদেখুৱাওঁ তেতিয়াহ'লে এই কথা বোলে কৈছে আৰু বুলি ক'বতো নহয় জানো উস্তাদ এনেকা ক'বলৈ হ'লে আমাৰ মানুহ সেইকাৰণে কিতাপ লৈ যাওঁ আমি শিক্ষিতৰ সকলো হতাই লৈ যাওঁ আমি যোৱাকালিও মই আনিছিলোঁ মনুস্মৃতি মই আনিছিলোঁ সব আনিছোঁ ভগৱত গীতা মই আনিলোঁ সেই লাগিলে সব দেখুৱাই দিম সেইকাৰণে এই ক্যাৰেক্টাৰ বিল্ডিংটো যে আমি আহিছোঁ ইলেকশ্যন সময়ত আপোনালোকে টকা খুজি থকা কাৰণে আপোনালোকে গাহৰি মাংস খাই থকা কাৰণে আপোনালোকে টকা মদ খাই থকাৰ কাৰণে আমাৰ ধ্বংস হৈ গ'ল এইটো বুলি দেখুৱাব পাৰিব লাগিব আমাৰ জাতি নাইকিয়া হৈ গ'ল মিচিং মানুহ নিজৰ টেৰিটৰিও নাইকিয়া হৈ গ'ল ইমান ইণ্টেলিজেণ্ট বুলি কয় কিন্তু নিজৰ টেৰিটৰি নাই কিহৰ কাৰণে ক'ব লাগিব আমি এইটো ইণ্টেলিজেন্স এণ্ড জ্ঞান আচ্ছা এইবিলাক বুজালে আকৌ বৰ দীঘল হ'ব মানি পাৱাৰটো যদি দ্য মানি পাৱাৰ মাষ্ট বি কিল্ড এই মানি পাৱাৰটো টকাৰ ধনৰ শক্তিটো কাটি পেলাব লাগে আমাৰ ট্ৰাইবসকলৰ মাজত যদি কাটিব নোৱাৰো তেতিয়াহ'লে সদায় বিজেপি আৰু কংগ্ৰেছে জিকিবই আৰু একো কথা আৰু আমি আমাৰ নিজৰ প্ৰটেকশ্যন কেতিয়াও নহ'ব উই আৰ নট হেটিং দেম আমি তেওঁলোকক ঘিণ কৰা বা হেট কৰা বুলি নহয় ইট ইজ দেয়াৰ্ছ আৰু তেওঁলোকৰ নিজৰ কৰিছে তেওঁলোকে তেওঁলোকৰ নিজৰ ভালৰ কাৰণে কৰিছে
মোৰ ভালৰ কাৰণে মিচিং ভালৰ কাৰণে তিৱা ৰাভা সকলৰ ভালৰ কাৰণে কি কৰিব লাগে এইটোহে আমি চিন্তা কৰিব লাগে আমি কৈ থাকো যে স্পেচিয়েলি ছোৱালীবিলাকে বেছি কয় যে আমি পলিটিক্সত নাই বুলি কিন্তু এৰিষ্টটলে কৈছিলে everyone is in politics কোনোবাই যদি পলিটিক্সত নাই বুলি কয় if there is anybody who say that I am not in politics then he is either a god or a beast বুলি কৈছে তেওঁ যদি মই পলিটিক্স নাই বুলি কয় পলিটিক্সত মই নাই বুলি যদি কয় তেতিয়ালে তেওঁ either he is ঈশ্বৰ নহলে তেওঁ জানোৱাৰ বুলি কৈছে এৰিষ্টটল কৈছে এইটো আমাৰ গ্ৰেজুৱেশ্যন পলিটিকেল কিতাপতে লিখা আছে এইটো গ্ৰেজুৱেশ্যনৰ পলিটিক্স আপোনালোকে কিনি লৈ লওক ফাৰ্ষ্ট ইয়াৰ BA পলিটিকেল চায়েন্স কিতাপ এটা আৰু মানি পাৱাৰটো কাটিব লাগিব মানি পাৱাৰ কাটিবলৈতো মানুহে গম নাপালে জ্ঞানটো নাথাকিলে যে আপোনাৰ জাতিটো থাকিব লাগিব নে আপোনাৰ ফেমিলি আপোনাৰ ল'ৰা ছোৱালী পিছত থাকিব লাগিব নে আপুনি নিজে এতিয়া জীয়াই থাকিলে হ'ব বুলি আপুনি ভাবে যদি আপুনি জীয়াই থাকিলে হয় বুলি কয় তেতে থাকক কিন্তু আপোনাৰ ল'ৰা ছোৱালীও জিকিব লাগে জীয়াই থাকিব লাগে ভালকৈ থাকিব লাগে বুলি যদি ভাবে আপুনি এতিয়া টকা কাৰণে আপুনি চিন্তা নকৰিব ইলেকশ্যনত পলিটিক্সত উইদাউট মানি কৰিব লাগিব আমি কৰি মই ইলেকশ্যন অবজাৰ্ভাৰ আছিলোঁ 4 বাৰ সেই ইলেকশ্যন অবজাৰ্ভাৰ সময়ত ইলেকশ্যন অবজাৰ্ভাৰসকলে মিটিং পাতে দিল্লীত ইলেকশ্যনৰ আগত তেতিয়া যিবিলাকে মিজোৰামত যায় মই মিজোসকলক সেইকাৰণে আমি সদায় উই অলৱেজ ৰেচপেক্ট দ্য মিজো পিপল বিকজ অফ দেট তেওঁলোকে দে টক টু আছ দ'জ observers who went to Mizoram বোলে তাত হ'লে একো চিন্তা কৰিব নাই nothing to worry টকা কথা নাই তাত মদ খোৱা কথা নাই তাত মাংস খোৱা কথা তাত নাই কাণ্ডিডেট সকলকে ৰাইজে মাতে আহক প্লেটফৰ্ম উইথ ৰাইজে চব বনাই থৈ দিয়ে আপোনালোকে কাণ্ডিডেট সকলে আহক আপোনালোকে কি কৰিব ইলেকশ্যন জিকিলে সেই কথাটো আপোনালোকে ক'ব চাহ আমি দিম কাণ্ডিডেট দিব নালাগে বুলিহে তাত কয় কাণ্ডিডেট আনিব নালাগে চাহ দিবলৈ আমি দিম আপোনালোকক সেইটো তাৰপাছত চব নোট কৰে যি কাণ্ডিডেট কি কৰে কোন কাণ্ডিডেটে কি কৰিবলৈ বিচাৰিছে চব নোট কৰি পেলাই গাঁৱৰ ভিতৰত তেতিয়া মিটিং পাতিব তেওঁলোকে ডিচিশ্যন লয় তেওঁলোকে দিব লাগিব কোনোবা এজন এইটো বুলি কয় সেইটো আমাৰ কাৰ্বি আংলঙত আমি কৰি এতিয়া ইলেকশ্যনত কাৰ্বিসকলে টকা নোখোজে ইমান ভাল কথা টকা নোখোজে ইলেকশ্যনত এতিয়া আমি চিন্তা কৰিবলৈ নাই বিজেপি সকলে ক্ৰ'ৰ লৈ যাব একেবাৰে বিতৰণ কৰিব ৰাতি হ'লে এইটো বিজেপি আৰু কংগ্ৰেছ সকলে কৰে আমি কিন্তু কৈছো টকাটো লৈ লওক কি আছে ভোটটো আমাক দিব আৰু সেইটোহে কৰি আছো আমি আৰু অৰুণোদয় লৈ পেলাইহে এতিয়া মানুহবিলাকক কিনে অৰুণোদয় কথাটো চবে জানিছে আমাৰ কাৰ্বি আংলং এতিয়া খুব গৰম হৈ আছে সেইটো লৈ পেলাই অৰুণোদয়টো 1250 পাৰ মান্থ নহয় জানো কুকুৰৰ দাম 3000 সেইকাৰণে মানুহবিলাক কৈছে অৰুণোদয় এটাতকৈ কুকুৰ কিনাহে ভাল কুকুৰ বিক্ৰী কৰাহে ভাল তেতিয়াহ'লে এইটো বুলি তেতিয়া সেই অৰুণোদয় 1250 পাবলৈ মানুহ এজনে 4-5 দিন ঘূৰি ফুৰিব লাগিব নহয় জানো সেইটো পাবলৈ 4-5 দিন হিচাপ কৰকচোন তেওঁ যদি হাজিৰা কৰে কিমান পাব মোৰ দেন দেট সেইটোহে পাব তেতিয়াহ'লে কি নষ্ট কৰে দিনটো কিয় আপোনালোকে এলেহুৱা হ'বলৈ যায় সেইকাৰণে জনা আচুমিয়ে কৈছিলে জনা আচুমি বুলি এজন ৰাইটাৰ আছে নাগালেণ্ডত তেওঁ কৈছে কি আৰ্টিকলটো হাউ টু কেচ এ ৱাইল্ড পিগ বুলি ৱাইল্ড পিগ কেনেকৈ
ধৰিব লাগে নাগাসকলক তেওঁ কৈছে ইউ আৰ অল ৱাইল্ড পিগছ বুলি লাষ্টত কৈছে ডন্ট সে ইউ আৰ নট ডন্ট সে that it is not true it is true you are wild pig বুলি তেওঁ কৈছে নাগালেণ্ডত এনেকুৱা আমাৰ কাৰ্বি আংলঙতো এনেকুৱা আৰু কুকিসকলৰ এনেকুৱা কুকিসকলৰ আমাৰ কাৰ্বি আংলঙত সিংহাসন এৰিয়া তেওঁলোকৰ আছে ইলেকশ্যনত 3টা গৰু কাটিব লাগে তেওঁলোকৰ কাৰণে আৰু 30 লাখ টকা দিব লাগে তেতিয়া ভোটটো দিব এনেকা চলি আছে তেওঁলোকৰ গাঁৱলৈ যাবলৈ ৰাস্তা এটাও নাই হয় না নহয় জানো মই গৈছিলো মই খোজকাঢ়ি গৈছিলো আপোনাৰ ইউটিউবত দেখিছে হ'বলা খোজকাঢ়ি গৈছিলো আমি পৰিছিলো ৰাস্তাত খোজকাঢ়িবলৈ জাগা নাই আমাৰ জীপ একেবাৰে ৰোল ডাউন হৈ 7 টাইমছ ফৰ্চুনেটলি এট দ্যাট টাইম মই গাড়ীৰ ভিতৰত নাছিলো গাড়ীৰ ভিতৰত এজন আমাৰ APHRC worker asile he is a big leader now a bigger leader now he did not die because God was with us 7 times it rolled down to the gorge kintu eteu nomorile ar gari etiao ami anibo norilu kuki area pora ei 30 lakh 3টা গৰু karone hoise সেইকাৰণে কিন্তু তেওঁলোকে চিন্তা কৰা নাই কিন্তু এতিয়াও আমি কৈ আছো কি বোলে 5 বছৰ পাছত 30 লাখ হলে কি লাভ হ'ব এক বছৰত কিমান পায় তেতিয়াহলে সেইটো 30 লাখৰে ৰাস্তা বনাব পাৰিব নেকি সেইটো এৰিয়া ইমান পাহাৰ একেবাৰে সেইকাৰণে এইটো জ্ঞান দিব লাগিব আমি আমাৰ কুকি মিচিং সকলে সেইটো কৰিব লাগিব Tribes people must have own political party. Nijor political party lagiboi. Nijor political party. Kiba missing jagaron buli eta party ulaise hobola etia. Moi log pai thaku. Missing buli koa nai kiba gono jagaron ne kiba laise. Gono buli koise ako. Missing buli koboloi bhoy khaise. Noi janu. আৰু ভয় খাই থাকিলে কিন্তু কাম নহব কিন্তু ভয় খাই থাকিলে নিজকে বৰ চালাক হৈছে বুলি ভাবিব পাৰে কিন্তু চালাকিৰে দেশ বনাব নোৱাৰে জ্ঞানী আৰু ট্ৰুথ সত্যৰেহে দেশটো বনাব পাৰিব সেইকাৰণে নিজৰ পলিটিকেল পাৰ্টি লাগিবই আৰু আম্বেদকাৰো কৈছিলে যে for tribes people they must have their own political party মই আৰু এইটো বেছি নকওঁ অৰুণোদয় কথাটো ক'লো অলৰেডি most এইটো all finish এতিয়া সেইকাৰণে মেইনলি টু awareness campaign মই সেইটো কৈ দিম হ'বলা what is intelligence and জ্ঞানী গ্ৰীক সকলে কৈছে জ্ঞানী বুলি কলে 4টা বস্তু আছে জ্ঞান বুলি কলে wisdom truth বুলি কৈছে এটাটো নম্বৰ 1 truth সত্য নম্বৰ 2 সদায় ভাল বুলি কৈছে নম্বৰ 3 সবৰ কাৰণে সদায় ভাল বুলি কৈছে আৰু লাষ্ট হৈছে এইটো প্ৰেক্টিকেল মাত্ৰ কথা কোৱা কথা নহয় প্ৰেক্টিকেল এই 4টা থাকিলেহে জ্ঞানী হয় এইটো 4টা থাকিলে আৰু ইন্টেলিজেন্সটো কি হয় ইন্টেলিজেন্স সাইকোলজিত লিখা আছে ইন্টেলিজেন্স ইজ দ্য পাৱাৰ অফ abstract thinking হয় নে নহয় এডুকেশ্যন যিবিলাকে ইয়াত এডুকেশ্যন BEd BT পঢ়িছে তেওঁলোকেতো ক'ব পাৰিব ইন্টেলিজেন্স ইজ দ্য পাৱাৰ অফ abstract thinking য'ত একো নাই ভাবিব পৰা জাগা শক্তি সেইটোকে ইন্টেলিজেন্স হয় এতিয়া তেতিয়াহ'লে এইটো ইন্টেলিজেন্স কিন্তু ভাবিব কেনেকৈ সব একদম বেয়া কথাও ভাবিব পাৰিব ভাল কথাও ভাবিব পাৰিব বেয়া কামো প্লেন কৰিব পাৰিব একদম ভাল প্লেন ভাল কামো প্লেন কৰিব পাৰিব তাৰ গ্যাৰান্টি নাই সেইকাৰণে ইন্টেলিজেন্সটো কাম নাই
unless you are wise, intelligence to come নাই সেইকাৰণে আমাৰ কাৰ্বি 6 শিডিউল পালেই 1951 এতিয়া 88%ৰ পৰা এতিয়া 35% নামি গ'ল এতিয়া চাকৰিও নাপায় কাৰ্বি আংলং কাৰ্বিসকলে আমাৰ CMA 200 crores টকা লৈ পেলাই নিজৰ ঘৰ বনাইছে আৰু MLA টো দেখিছে না আপোনাৰ ইউটিউব মাইকী মানুহক ধেমালি কৰা ধেমালি নহয় সেক্স কৰা দেখিছে না আপোনালোকে আমাৰ MLA আমাৰ ডিফু MLA বিদ্যা সিং ইংলে এইটো কথা ক'লে মোৰ উটটো একদম কিবা লেতেৰা নিচিনা হৈ যায় তাৰ নামটো ক'লে সেইটো আমি তাক ডিসমিস কৰিব লাগে বুলি কৈছে কাৰণ they want us Karbi to be despicable tribe সেইটো আগৰ যে ডকাইট ট্ৰাইব বুলিও আছিলে আগৰ দিনত সেইটো নিচিনা আমাক কৰিবলৈ বিচাৰিছে কাৰণ they want to reduce us into scheduled caste সেইটো শুদ্ৰা বনাবলৈ তেওঁলোকে বিচাৰিছে আৰু মই শুদ্ৰ বৈশ্য ক্ষত্ৰিয় ব্ৰাহ্মণৰ কথা কৈ আছো আপোনালোকে যদি বুজিব খোজে চাব খোজে তিসৰি আজাদী বুলি সিনেমা আছে এতিয়া ইউটিউবত পাব কতো নেদেখায় এটো ইউটিউবত আছে তিসৰি আজাদী TEESRI আজাদী তিসৰি আজাদী এতিয়াও চাব পাৰে আপোনালোকে ঘৰত গৈ পেলাই আপোনালোকে পাহৰি যাব চাই ল'ব এটো কি হয় এটো বস্তুটো এতিয়া কিয় একালে স্কুল আমাক দি আছে আৰু ইট ইজ managed from the welfare tribal affairs ministry government of India Delhi পৰা আমাৰ ইয়াৰ নহয় এতিয়া আৰু এডভাৰটাইজ হৈছে more than 1000 teachers কিবা বি এপইন্ট কৰিব কাৰ্বি আংলঙৰ কাৰণে আমাৰ কাৰ্বি এজনমান পাব এইটো অৱস্থা কি হ'ল আমি বলে বৰ ইন্টেলিজেন্ট বৰ কানিং আমি কিয় হৈ এনেকা হৈ গ'ল তেতিয়াহ'লে চাই লওকচোন আপোনালোকে আমি এনেকুৱা কাৰ্বি মানুহ মিচিং মানুহ নিজৰ টেৰিটৰিও নাই কেনেকুৱা কথা আমাৰ ইন্টেলিজেন্স অকল ইন্টেলিজেন্স হ'লে নচলিব জ্ঞান লাগিব সেইটোহে প্ৰথম কাম কৰিব লাগিব গাঁৱে গাঁৱে যাব লাগে মই প্ৰথমতে 2000ৰ পৰা মই আৰম্ভ কৰিলোঁ এইটো কাম while I was still DC Kokrachar মই DC Kokrachar পৰা ছুটি লৈ পেলাই 2-3 দিন সেমিনাৰ কৰিছিলোঁ ইয়াত গুৱাহাটীত কৰিছিলোঁ কাৰ্বি আংলঙৰ বেলেগ ঠাইত কৰিলোঁ 2000ৰ পৰা এতিয়া 25 years হৈ গ'ল কৰি থাকা এতিয়া কাৰ্বি সকলে ইলেকশ্যনত এতিয়া টকা নোখোজে ইমানলৈকে আমাৰ সাকসেস এইটো সাকসেস নহয় নে অকল ইলেকশ্যন জিকিলে নহব নহয় মই কৈ থাকো মানুহবিলাক কয় ইলেকশ্যন জিকিব লাগিব আপুনি জিকিবলৈ বুলি পেলাই আমাক হাঁহে হয় ডেমক্ৰেটিক কাণ্ট্ৰি যেতিয়া ইলেকশ্যন জিকিবই লাগিব সেইটো সঁচা কথা কিন্তু কথাটো কোনে জিকিছে আৰু হাউ হি হেজ won এইটো ইম্পৰ্টেণ্ট কথা কেনেকে জিকিছে আৰু কোনজনেহে জিকিছে কেনেকা ধৰণৰ কাৰেক্টাৰ কেনেকা ধৰণৰ চৰিত্ৰ মানুহে জিকিছে কেনেকা মৰেলিটি কেনেকা ধৰণৰ মানুহে জিকিছে সেইটো ইম্পৰ্টেণ্ট কথা অকল ইলেকশ্যন জিকিলে নহব 73 years কাৰ্বি আংলং ইলেকশ্যন জিকিছে আৰু এতিয়া চাকৰিও নাপায় দেশ নাই এতিয়া আপোনালোকে দেখিব 90% ঘৰ বুকাৰে লিপা যে আপোনালোকৰ মেগাজিনত এটা ঘৰ আছে সেইটো নিচিনা একদম এক্সেক্টলি 90% আৰু একদম ডিলাপিডেটেড কণ্ডিশ্যন ঘৰবিলাক আমি ঘৰৰ ভিতৰত সোমাওঁ চাওঁ তেওঁলোকে কেনেকৈ থাকে এক মুঠি চাউল নেদেখিব ঘৰত এনেকুৱা অৱস্থা এইটো তেওঁলোকৰ কানিংনেছ কাম দিছেনে নিদিলে তেওঁলোকৰ
এই উল্টা ফুল্টা কথা ক'ব পৰা জ্ঞানটো তেওঁলোকক কিবা ভাল বনাইছেনে তেওঁলোকক নিদিলে সেইকাৰণে আমাৰ কাৰেক্টাৰ বিল্ডিংটো আমাৰ এই মিচিংসকলে বা অন্য মানুহবিলাকো সেইটো প্ৰথমতে কৰিব লাগিব উই শুড নট ডিপেণ্ড অন নেশ্যনেল পাৰ্টি নেশ্যনেল পাৰ্টিটো আমাৰ কাৰণে চিন্তা নকৰে মই ৰাহুল গান্ধীৰ লগত কথা পাতিলোঁ সেই গহপুৰত যোৱা বছৰ মই কাগজ দিছিলোঁ আপুনি পাৰ্লিয়ামেণ্টত কৈ দিব কাইণ্ডলি টু গ্ৰাণ্ট আছ টু এষ্টাব্লিছ অট'নমাছ ষ্টেট বোলে য়েছ কৰি দিম বুলি ক'লে একবাৰো কোৱা নাই তেওঁ বেয়া বুলি মই কোৱা নাই কিন্তু হি ইজ নেশ্যনেল পাৰ্টি মেন না তেওঁৰ সময়ে নাই আমাৰ কাৰণে চিন্তা কৰিবলৈ সেইটোহে কথা আমিহে কৰিব লাগিব আৰু তাত অকল পাৰ্লিয়ামেণ্টত কথা ক'লেতো নাই নহয় এইটো নচলিব নহয় মিনিষ্ট্ৰী যাব লাগিব সোমাব লাগিব কথা পাতিব লাগিব অন্য অন্য MP সকলৰ লগত যিমান ট্ৰাইবছ আছে MP সকলৰ লগত কথা পাতিব লাগিব এতিয়া দেখিছে এতিয়া অৰুণাচল তেওঁলোকৰ নিজৰ ষ্টেট আছে কিন্তু সেই নিজৰ ষ্টেটটো ষ্টেটছ ক্ৰিয়েটেড আণ্ডাৰ আৰ্টিকল 2 and 3 সেইটো জেনেৰেল ষ্টেট সেইটো আমাক প্ৰটেকশ্যন নিদিয়ে সেইটো আমাক প্ৰটেকশ্যন দিব নোৱাৰে জেনেৰেল ষ্টেটটো সেইকাৰণে তাত 6 শিডিউল আৰু লাগিব অৰুণাচল সেইকাৰণে এতিয়া 6 শিডিউল বিচাৰি আছে কিন্তু নিজৰ ষ্টেট আছে আৰু সেই লাডাখ সোনাম বাংচুক লগতো মই বহুত কথা পাতিলোঁ এতিয়াও আমি কৰেছপণ্ডেঞ্চ আছে তেওঁলোকৰ লগত তেওঁ এনেহে বন্ধাই দিছে এনেকৈ মিছামিছি এণ্টি নেশ্যনেল বুলি এনেকৈ বিকজ why he is thought to be anti-national আৰু এটা কথা যে আপোনালোকে ইম্পৰ্টেঞ্চ কম কৰি নল'ব জাতি কথা to what race do we belong আৰু মনুস্মৃতিটো লিখিছে গোটেইখিনি এৰিয়ানৰ কাৰণে লিখিছে অকল এৰিয়ানসকলক ওপৰত সদায় ৰাখিবলৈ কাৰণে কৰিছে এটা আৰু আমি ভাবো বহুতে বামুণ বুলি ক'লে পূজাৰী হয় বুলি ভাবে হা বামুণ কোনোবা যদি পূজা কৰে তেতিয়া তেওঁ বামুণ বুলি নহয় এইটো এন্থ্ৰপলজিত লিখা আছে ব্ৰাহ্মণ ইজ এ ট্ৰাইব আৰু কিন্তু আমাক এনেকৈ ভুল কৰি বুজাই থৈ দিছে এতিয়া বহুত কথা আমাৰ ট্ৰাইবসকলৰ আণ্ডাৰষ্টেণ্ডিং আৰু নন ট্ৰাইবসকলৰ এৰিয়ানসকলৰ আণ্ডাৰষ্টেণ্ডিং একে পাৰ্থক্যটো বৰ ডাঙৰ এতিয়া আমি জানো ক'ত তেওঁলোকৰ হৈছে বেলেগ ফালে যায় আৰু আমি বেলেগ ফালে যাওঁ কিয় কাৰণ কথাটো হৈছে সকলোৱে নিজৰ জাতিটো অকল ৰক্ষা কৰা নহয় ডাঙৰ ওপৰত ৰাখিবলৈ বিচাৰে সেইকাৰণে মই কেতিয়াও ট্ৰাইবেল বুলি নকওঁ এইটো ট্ৰাইবেলটো এটা কোৱালিটি এইটো আৰু আপুনি জাতি নাই নেকি মাত্ৰ কোৱালিটি নেকি আৰ ইউ অনলি আ কোৱালিটি উই ডোন্ট লাইক টু ৰিয়েলাইজ সেইটো কেনেকৈ হ'ব Brahmin people are proud to be Brahmin they are tribe Brahmin proud they are আৰু তেওঁলোকে গোত্ৰ আছে বামুণ আৰু ক্ষত্ৰিয়টো বুলি বাকীখিনি গোত্ৰ নাই গোত্ৰটো কি গোট মানে গ্ৰুপ নহয় জানো গোট মানে গ্ৰুপ কি গ্ৰুপ নাই নেকি আমাৰ মিচিং মানুহ সেই আমাক ভুল বুজাই থৈ দিছে it is our mistake we do not look into the word what is the meaning of that word first of all আচ্ছা মই কথা কৈ থাকিলে বহুত দীঘল হ'ব মইতো এনেকৈহে কৈ থাকোঁ এতিয়া সোণাপুৰলৈ মই যাওঁ সোণাপুৰটো কাৰ্বি ভাষা কাৰ্বি এৰিয়া না এতিয়া কাৰ্বিসকলে তাত মাটি বিচাৰিছে এক মাহমান আগতে এজন মানুহ মাটি বিচাৰে চাৰ্কুল অফিচাৰৰ ওচৰত গৈছে সেই কাৰ্বিজনকে কৈছে আপুনিতো ইয়াৰ ইণ্ডিজিনাছ মানুহ নহয় বুলি কৈছে সেইকাৰণে আপুনি মাটি নাপাব আৰু তেওঁলোকে চব হিন্দু বুলি লিখিলে হিন্দু বুলি লিখি পেলাই তেওঁলোকৰ কনষ্টিটিউশ্যন এতিয়া মনুস্মৃতি বুলি কয় মনুস্মৃতি মতে বা ভগৱত গীতা চেপ্টাৰ 4 ভাৰ্ছ 13
সেইটোৰ মতে মানুহৰ পৃথিৱীত জাতি নাই, মাত্ৰ শ্ৰেণীহে আছে বুলি কৈছে। সেইকাৰণে তেওঁৰ শ্ৰেণী মতে কাৰ্বিসকলৰ ইয়াত হিন্দু তেওঁলোকে শূদ্ৰ হৈ গ'ল। শূদ্ৰ বুলি ক'লে চিডুল কাষ্ট, সেইকাৰণে চিডুল কাষ্ট কনষ্টিটুৱেঞ্চি বনাই থৈ দিছে। ইমান এনেকুৱা হৈ গ'ল। সেইকাৰণে এই এপ্ৰিল 1 তাৰিখৰ পৰা যিটো কাষ্ট চেঞ্চাছ হ'ব, ইট ইজ এ ভেৰি ইম্পৰ্টেণ্ট বস্তু। যদি তাতে ভুল কৰে আপোনাৰ অট'নমাছ ষ্টেট, 6th শিডিউল এইবিলাক বিচাৰিবলৈ জাগাই নাথাকিব, একো গ্ৰাউণ্ড নাথাকিব। ইমানেই কৈ মোৰ কথাখিনি সামৰি মাৰিলোঁ। ধন্যবাদ।